মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকলৈ এটা নতুন পাঠ লৈ আহিছোঁ। পাঠটিৰ নাম হ'ল অনুসৰ্গ। অসমীয়া ব্যাকৰণৰ অন্তৰ্গত পাঠ অনুসৰ্গ। আমি অনুসৰ্গ সাধাৰণতে ব্যৱহাৰ কৰিয়ে থাকোঁ, কিন্তু আমি সেই ব্যৱহাৰ কৰা কথাবোৰ যে কিছুমান অনুসৰ্গ আমি সেইবোৰ কথা নাজানো। গতিকে আমি চাওঁচোন অনুসৰ্গ কি আৰু আমি কেনেদৰে ব্যৱহাৰ কৰোঁ আমাৰ কথা-বাৰ্তাত, আমি লিখোঁতে, আমি কওঁতে কেনেদৰে এই অনুসৰ্গ ব্যৱহাৰ কৰে আমি চাওঁচোন। প্ৰথমে আমি অনুসৰ্গৰ সংজ্ঞাটো জানি লওঁ। বিশেষ ভাৱ বা অৰ্থ বুজাবৰ বাবে যিবোৰ বৰ্ণ বা বৰ্ণাৱলী বিভক্তি আৰু প্ৰত্যয়ৰ নিচিনাকৈ পদৰ পিছত যোগ কৰা হয়, সেইবোৰেই অনুসৰ্গ। বিশেষ ভাৱ বা অৰ্থ বুজাবৰ বাবে যিবোৰ বৰ্ণ বা বৰ্ণাৱলী বিভক্তি আৰু প্ৰত্যয়ৰ নিচিনাকৈ, আমি বিভক্তি যেনেকৈ কোনো পদৰ পিছত যোগ কৰোঁ আৰু প্ৰত্যয় যেনেকৈ পদৰ পিছত যোগ কৰোঁ, ঠিক তেনেকৈ আমি অনুসৰ্গও পদৰ পিছত যোগ কৰোঁ। বিভক্তি, গুৱাহাটীলৈ যাম, লৈটো বিভক্তি। ডিব্ৰুগড়ৰ পৰা আহিলোঁ, পৰাটো বিভক্তি। গতিকে আমি পদৰ পিছত পৰা যোগ কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা, গুৱাহাটীলৈ। ঠিক সেইদৰে প্ৰত্যয় বুলি ক'লে আমি ছোৱালীজনীটো এটা প্ৰত্যয়, নিৰ্দিষ্টবাচক প্ৰত্যয়। কলমটোতো এটা নিৰ্দিষ্টবাচক প্ৰত্যয়। গতিকে আমি বিভক্তি আৰু প্ৰত্যয় সদায় পদৰ পিছত যোগ কৰোঁ। ঠিক সেইদৰে আমি অনুসৰ্গও পদৰ পিছত যোগ কৰোঁ আৰু আমি এটা বিশেষ ভাৱ বা অৰ্থ বুজাবলৈ চেষ্টা কৰোঁ। সেইটো হৈছে অনুসৰ্গ। অনুসৰ্গ 4 প্ৰকাৰৰ আছে। অনুৰোধসূচক অনুসৰ্গ, দৃঢ়তাবাচক অনুসৰ্গ, প্ৰশ্নাত্মক অনুসৰ্গ আৰু স্বাৰ্থিক অনুসৰ্গ। প্ৰথমতে আহিছোঁ অনুৰোধসূচক অনুসৰ্গলৈ। যি অনুসৰ্গই পদৰ পিছত বহি অনুৰোধ সূচায়, সি অনুৰোধসূচক অনুসৰ্গ। এই অনুসৰ্গ পদৰ পিছত বহিলে কিবা এটা আমি কাৰোবাক অনুৰোধ কৰা বুজোৱা হয়। যেনে এদিন আহিবাচোন। ইয়াত চোন যিটো ৰঙা আখৰে লিখি দিছোঁ চোন, এইটো হৈছে অনুৰোধসূচক অনুসৰ্গ। এদিন আহিবাচোন আমি অনুৰোধ কৰা বুজাইছোঁ। আমি অৰ্ডাৰ দিয়া নাই বা আমি কাকো নিৰ্দেশ দিয়া নাই যে আহিব লাগিব বুলি নিৰ্দেশ দিয়া নাই, আমি অনুৰোধ কৰিছোঁ আহিবা। ঠিক আছে। তুমি যাবাচোন, আমি নিৰ্দেশ দিয়া নাই তুমি যাবই লাগিব বুলি আমি নিৰ্দেশ দিয়া নাই, আমি অনুৰোধহে জনাইছোঁ যে তুমি যাবাচোন। যোৱা নোযোৱা তোমাৰ কথা, মানে যাবাচোন। না, তুমি যোৱা না, আমি কওঁ নে নকওঁ, তুমি আহা না, দিয়া না, এই নাটো হৈছে তেনেকুৱা। না, তুমি যোৱা না। সাধু এটা কওক না, গতিকে নাটো হৈছে অনুৰোধসূচক অনুসৰ্গ, আমি অনুৰোধ জনাইছোঁ। এতিয়া আহিছোঁ দৃঢ়তাবাচক অনুসৰ্গ। যি অনুসৰ্গই পদৰ পিছত বহি দৃঢ়তাৰ ভাৱ প্ৰকাশ কৰে, সি দৃঢ়তাবাচক অনুসৰ্গ। ইয়াত ভাৱটো হৈ আছে, গতিকে টো কাটি পেলাই লিখিবা। কি? কামটো কৰিবই লাগিব। ইয়াত দৃঢ়তা আছে, কামটো কৰিবই লাগিব। তাৰমানে কামটো নকৰাকৈ থৈ দিব নোৱাৰি, কৰিবই লাগিব। হৰি আজি যাবই, হৰি যাবই, মানে আজি নাথাকে আৰু যাবই। গতিকে ইয়াত দৃঢ়তা আছে। বা এইটো যদুৰে কাম। যদুৰে এইটো যদুৰে কাম। আজি তাক ময়েই ৰাখিলোঁ। গতিকে এইটো যদুৰে কাম বুলি কওঁতে যদুৱে কৰিছে, এইটো দৃঢ়তা। ইয়াত বেলেগে কৰিছে বুলি আৰু ভাবিবলৈ স্থল নাই।
আজি তাক ময়েই ৰাখিলোঁ। তাক কোনেও ৰখা নাই, ময়েই ৰাখিলোঁ। দৃঢ়তা, ময়েই ৰাখিলোঁ মানে। ৰশ্মিও ঘৰলৈ যাব। ইয়াত অকল ময়ে নাযাওঁ মানে, ৰশ্মিও যাব। মই আজি যামো খামো। মই অকল নাযাওঁ তালৈ মানে, গৈ পেলাই খামো। ঠিক আছে। কথাটো মইহে জানো। ইয়াৰ অৰ্থটো হৈছে কথাটো কোনেও নাজানে, মইহে জানো। তাইহে কামটো কৰিলে। কোনেও কৰা নাই, কামটো তাইহে কৰিলে। এইটো দৃঢ়। ইয়াত কোনো সন্দেহ নাই, তাইহে কামটো কৰিলে। গতিকে এনেদৰে কোনো সন্দেহ নথকাকৈ দৃঢ়ভাৱে কৰিবলৈ এই, উ, হে এইবিলাক বৰ্ণ বা বৰ্ণাৱলী পদৰ পাছত যোগ কৰি যি দৃঢ়তাবাচক ভাৱ প্ৰকাশ কৰাটো হৈছে দৃঢ়তাবাচক অনুসৰ্গ। প্ৰশ্নাত্মক অনুসৰ্গ। যি অনুসৰ্গই পদৰ পিছত বহি বাক্যটো প্ৰশ্নবোধক কৰি তোলে সি প্ৰশ্নাত্মক অনুসৰ্গ। যেনে সি ভাত খাবতো। টো লগাই দিয়াৰ লগে লগে প্ৰশ্নবোৰ। সি ভাত খাব বুলি ক'লে কিন্তু প্ৰশ্ন নহয়। সি ভাত খাব, ইয়াত প্ৰশ্ন নাহে। সি ভাত খাবতো। ভাত খাবনে নাখাব সেইটো কথাটো। টো লগোৱাৰ লগে লগে প্ৰশ্নাত্মক হৈ গ'ল, প্ৰশ্ন সুধিলে। মীৰা যাবতো। মীৰা যাবনে নাযাব মানে। তাই ভাত খাবনে। মই আজি যামনে। আমি কৈয়ে থাকোঁ এইবিলাক কথা, আমি নাজানো এইবোৰ যে অনুসৰ্গ হয়। মইনো কি কৰিম। সিনো কিয় আহিব। স্বাৰ্থিক অনুসৰ্গ। যি অনুসৰ্গই কোনো পদৰ পিছত বহিলে বাক্যটোৰ অৰ্থৰ বিশেষ সলনি নহয় সি স্বাৰ্থিক অনুসৰ্গ। যেনে কু। কেও হ'ব পাৰে, কু হ'ব পাৰে। সি খাবলৈকে আহিছে। সি খাবলৈকে আহিছে। ইয়াত কেটো উঠাই দিলেও অৰ্থ একে দেখি খাবলৈ আহিছে। ইয়াৰ অৰ্থ কোনো সলনি নহয়। ঠিক আছে। মোৰ মৰিবলৈকো সময় নাই। ইমানে ব্যস্ত, মোৰ মৰিবলৈ সময় নাই। গতিকে কুটো নহ'লেও এই বাক্যটোৰ অৰ্থৰ কোনো সলনি নহয়। সেইকাৰণে যিবোৰ অনুসৰ্গই বাক্যটোৰ অৰ্থ বিশেষ কোনো সলনি নকৰে সেইবোৰ অনুসৰ্গক স্বাৰ্থিক অনুসৰ্গ বোলা হয়। সি কি কৰিবগৈ। ইয়াত গৈটো উঠাই দিলেও অৰ্থটো একেই। সি কি কৰিব। ঠিক আছে। বা সি কি কৰিবগৈ। মোৰ কথা শুনা হওক। সভাখন আৰম্ভ কৰোঁ হওক। সি মোৰ কথা শুনা। মোৰ কথা শুনা বুলি ক'লেও বাক্যটোৰ অৰ্থৰ সলনি নহয়। মোৰ কথা শুনা হওক। যদি হকটো লগাই দিলোঁ যে এইটো হৈছে অনুসৰ্গ। সভাখন আৰম্ভ কৰোঁ হওক। সভাখন আৰম্ভ কৰোঁ। কৰোঁ বুলি ক'লেও কোনো অৰ্থৰ সলনি নহয়। মই ঘৰ পালোহি। সি মোৰ ওচৰত বহিলহি। মই ঘৰ পালোহি মানে মই ঘৰ পালোঁ। ইয়াত সিটো উঠাই দিলেও বাক্যটো মই ঘৰ পালোঁ বুলিয়ে বুজাব। ঠিক সেইদৰে সি মোৰ ওচৰতে বহিল মানে সিটো উঠাই দিলেও বহিল আমি একেটা অৰ্থই বুজি পাম। গতিকে আমি আজি 4টা অনুসৰ্গ পঢ়িলোঁ। এতিয়া আহোঁ গৃহকৰ্ম। নিম্নোক্ত অনুসৰ্গবোৰৰ দ্বাৰা শব্দ গঠন কৰি বাক্য ৰচনা কৰিবা। চোন, না, এই, তো, নো, কে, গৈ, হক, হি। গতিকে এই গৃহকৰ্মটো ঘৰত কৰিবা। গৃহকৰ্ম কৰিলেহে আমি শিকা কথাবোৰ আমি আয়ত্ত কৰিব পাৰিছোঁনে নাই সেই কথাটো আমি বুজি পাম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি পাঠ ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু ভালকৈ পঢ়িবা। এইখিনি কথা মেট্ৰিক পৰীক্ষাত বিশেষকৈ আহে।
খুব সহজ কথা, 2 নম্বৰ আহে মেট্ৰিক পৰীক্ষাত। গতিকে এই 2 নম্বৰ পাবলৈ তেনেই সহজ। গতিকে এবাৰ ভালকৈ পঢ়িলে আমি অনুসৰ্গ অতি সহজে আয়ত্ত কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ।